নমস্কাৰ। এই ভিডিঅ'টোৰ সকলো তথ্য বিভিন্ন সূত্ৰৰ পৰা সংৰক্ষিত। সেয়ে ভুল আৰু ভালখিনি কমেণ্ট কৰি জনাব। ধন্যবাদ। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাই দিওঁ, এই ভিডিঅ'টো কেৱল সেইসকলৰ বাবেহে যিসকলে বেহাৰবাৰী আউটপোষ্ট ৰেগুলাৰ চায় আৰু প্ৰতিটো চৰিত্ৰই ভালকৈ চিনি পায়। আজি আমি কথা পাতিম সেইটো চৰিত্ৰৰ বিষয়ে, যাৰ নাম ফেইলাও বসুমতাৰী। এই বেহাৰবাৰী আউটপোষ্টৰ এটা জনপ্ৰিয় তথা অতিকৈ কমেডি, অতিকৈ হহুৱাব পৰা কেৰেক্টাৰ বসু, যাৰ নাম ফেইলাও বসুমতাৰী। ভিডিঅ'ৰ মূল কথালৈ যোৱাৰ আগতে ষ্টাৰ টিউব আছামৰ এটা বিজ্ঞাপন আপোনালোকক দিব খুজিছোঁ। এই কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ষ্টাৰ টিউব আছামে এটি আনন্দমূলক খেল তথা গিফ্ট হাম্পাৰৰ ব্যৱস্থা কৰিছে। এই ভিডিঅ'টোৰ কিবা মিনিট কিবা ছেকেণ্ডত আপুনি এটা ফুটবলৰ ষ্টিকাৰ ভিডিঅ'টোৰ মাজত দেখিবলৈ পাব। সেই সময়খিনি আমাক কমেণ্ট বক্সত জনাই দিয়ক আৰু লাকি তিনিজনে লাভ কৰক ষ্টাৰ টিউব আছামৰ পৰা এটা বিশেষ আকৰ্ষণীয় গিফ্ট হাম্পাৰ। সেয়ে এই ভিডিঅ'টো আপুনি শ্বেয়াৰ কৰি আপোনাৰ প্ৰিয়জনলৈ এই গেমটো খেলাৰ সুযোগ অকণ দিয়ক। ধন্যবাদ। আকৌ ঘূৰি আহোঁ মূল কথালৈ। আজিৰ পৰা দেখা নাযাব ফেইলাও বসুমতাৰী তথা বসুক বেহাৰবাৰী আউটপোষ্টত। আমাৰ চ'ৰ্চে জানিব পৰা মতে তেওঁ দুটা কাৰণত বেহাৰবাৰী আউটপোষ্টৰ পৰা বিদায় লৈছে। তেওঁ এনেকৈ পোষ্টত লিখে যে আই এম ছ' ছৰি, মই আজিৰ পৰা বেহাৰবাৰী আউটপোষ্টত আৰু অনিৰ্দিষ্ট কাললৈ নাথাকিম, কাৰণ নেক্সট মাহত মুম্বাইত মিউজিক প্ৰডাকশ্যন আৰু এডভান্স এডিটিং কোৰ্চ ল'বলৈ যাম। আৰু এইখিনি কথাই তেওঁ বৰ্ডত লিখে। যদিও তেওঁ জনায় যে তেওঁ মুম্বাইত এডভান্স কোৰ্চৰ বাবে যাব লগা হোৱাৰ বাবেহে বেহাৰবাৰী আউটপোষ্ট এৰিব লগা হৈছে, কিন্তু ইয়াৰ আচল কাৰণ আৰু বিশেষ কাৰণ বুলি তেওঁ কৈছে, বেহাৰবাৰী আউটপোষ্টত মই যি পইচা পাওঁ এজন ৰাজমিস্ত্ৰী ইয়াতকৈ বেছি পইচা পায়। মই অহাৰ বিশেষ কাৰণ এইটোৱে। এনেকৈ তেওঁ এটা পোষ্ট দিয়ে। আপোনালোকে বিচাৰেনে আকৌ ফেইলাও বসুমতাৰীক বেহাৰবাৰী আউটপোষ্টত? যদিহে বিচাৰে কমেণ্ট কৰি জনাই দিয়ক। ধন্যবাদ।